চৰকাৰ গঠন কৰাৰ পিছতে জনজাতিকৰণ দিন বুলি প্ৰতিশ্ৰুতি অসাৰ হ'ল, কি ক'ব? আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় আহোম জনগোষ্ঠীটোৰ কাৰণে। কাৰণ আহোম জনগোষ্ঠীটোৱে আজি ৰাজপথত ওলাই আন্দোলন কৰিবলগীয়া হৈছে, সংগ্ৰাম কৰিবলগীয়া হৈছে যে টাই আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰক বুলি। যিটো বিষয় এইকাৰণে দুৰ্ভাগ্যজনক যে বিগত সময়ত তৰুণ গগৈৰ দৰে এজন দক্ষ নিজৰ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া ডাঙৰীয়াও নিজৰ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী আছিল। নিজৰ মুখ্যমন্ত্ৰী থাকিও তেখেতে এই জনজাতিকৰণৰ বিষয়টোক আগুৱাই নিয়াটো দূৰৰে কথা, আজিলৈকে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা এখনো নকৰালে। তেখেতে যে সদিচ্ছা নাছিলে আৰু এই কথাটো তেখেতে প্ৰমাণ কৰি গুচি গ'ল। আৰু সদিচ্ছা নথকাৰ কাৰণে আজি তেখেতে এনেকুৱা এটা অৱস্থাত তেখেতৰ সদিচ্ছাৰ অভাৱৰ কাৰণে আজি আমি ৰাজপথত সংগ্ৰাম কৰিবলগীয়া হৈছে। আৰু বাৰম্বাৰ কেৱল টাই আহোম জনগোষ্ঠী বা আহোম জনগোষ্ঠী বা অন্যান্য 6 জনগোষ্ঠীয়ে আন্দোলন কৰি কেৱল 6 জনগোষ্ঠীৰ জনজাতিকৰণ যে বিচাৰি আছে এনেকুৱা নহয়। অসমৰ বিভিন্ন প্ৰান্তত অন্যান্য বিষয়বস্তুক লৈ আন্দোলন হৈছে, সংগ্ৰাম হৈছে, বিদেশী বহিষ্কাৰ আন্দোলন হৈছে, ইনাৰ লাইন পাৰ্মিট লাগে বুলি সংগ্ৰাম হৈছে। কিন্তু এই বিষয়বস্তুবিলাকৰ সমাধান কি, এই কথাটো এই চৰকাৰখনে বুজি পোৱাটো উচিত আছিলে, যিটো বিগত চৰকাৰ কংগ্ৰেছ চৰকাৰে বুজি নাপালে। যে 6 জনগোষ্ঠীক যদি জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয় তেন্তে আপুনি সমস্যাকেইটা সমাধান হ'ব। গতিকে এই বিষয়টোকে আমি এই চৰকাৰখনক আমি বুজাই দিব বিচাৰিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ প্ৰতি আমাৰ বৰ্তমান পৰ্যন্ত আস্থা আছে, যিহেতু তেখেতে 25 নৱেম্বৰত কৈছে যে কেন্দ্ৰীয় চৰকাৰলৈ মন্ত্ৰী গোটৰ 6 জনগোষ্ঠীৰ জনজাতিৰ ক্ষেত্ৰত প্ৰদান কৰিব। আৰু আমি আশাবাদী যে তেখেতে পজিটিভলি প্ৰদান কৰিব, আমাৰ ফৰে প্ৰদান কৰিব। যিকোনো শক্তিয়ে তেখেতক বিৰোধ নকৰক কিয়, আমাৰ ফৰে আমাৰ হকে তেখেতে পজিটিভলি ৰিপৰ্ট দিব বুলি আমাৰ মনে ধৰে। গতিকে বিগত কংগ্ৰেছ চৰকাৰে কৰা ভুলটো যাতে এই চৰকাৰখনে যাতে নকৰে, তৰুণ গগৈ ডাঙৰীয়াই কৰা ভুলটো যাতে হিমন্ত বিশ্ব শৰ্মাই যাতে নকৰে, তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। আৰু আজি দেখিছে যে আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি ট্ৰাইবেলসকলে বিৰোধিতা কৰিছে। সেই পৰিৱেশটো কি কাৰণে ৰচনা হৈছে? বিগত সময়ত এই চৰকাৰখনে কংগ্ৰেছ চৰকাৰখনে এটা গাঁঠি লগাই থৈ গুচি গ'ল, জনজাতি মৰ্যাদা প্ৰদান নকৰিলেই। কিন্তু তেখেতসকলে তৰুণ গগৈ ডাঙৰীয়াই এটা গাঁঠি লগাই থৈ গ'ল যে যদি 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান কৰিবলৈ হয় এক্সিষ্টিং ট্ৰাইবেলসকলৰ অসুবিধা নোহোৱা কৰি দিব লাগিব। সেই গাঁঠিটোৰ কাৰণে আজি কিন্তু আমি এনেকুৱা ধৰণৰ ৰাজপথত আন্দোলন কৰি প্ৰতিবাদ কৰিবলগীয়া হৈছে। গতিকে আমি চৰকাৰখনক আহ্বান জনাইছোঁ যে কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় আৰু ৰাজ্যত যিহেতু বিজেপি চৰকাৰ আছে, আমি সেই কথাটো আহ্বান জনাব বিচাৰিছোঁ যে বিগত দিনত কংগ্ৰেছে কৰা ভুলটো যাতে এই চৰকাৰখনে নকৰে। কাৰণ কংগ্ৰেছে ভুল কৰাৰ কাৰণে তেখেতসকলৰ কি পৰিণতি হ'ল আজি তেখেতসকলে দেখিছে, ৰাইজে দেখিছে। এই পৰিণতি যাতে এই চৰকাৰখনৰ যাতে নহয়। গতিকে 26